ভয়ানক মানে আৱাজ হৈ আছে আপোনালোকে সাগে শুনিব পাৰি আছে এইখিনিতে ডনকা জেনাৰেল মিটিং জংকা সেন সামলা 10 মিটাৰ জায়গা আগত দেখা পোৱা নাযায় সো ইয়াত চাওক মোৰ ওচৰতে আছে বাইকবোৰ দেখা So guys, আমি এতিয়া শিলং যাবলৈ ওলাইছো we are all set to go Nagari da আৰু Vikash da ৰখি আছে আমাৰ কাৰণে so যাও আৰু তাতে লগ পাম আৰু আছে আমাৰ ফাৰুকি সাহাব আৰু তাত আছে এই বাইক So guys, আমি এতিয়া নংপু পোৱা নাই হি হাফ এণ্ড ৱেট আছো এতিয়া আমাৰ লগত আছে বিকাশ দা চিনি পায় চাগে পৰিচয় দিব দৰকাৰ নাই যাই আছো আজি জোৱাই গুৱাহাটী টু জোৱাই প্ৰায় 200 কিলোমিটাৰ হ'ব পুৰা যাই আছো ধুনীয়াকৈ বাইক চলাই লাহে এইপিনে আছে দিলদাৰ ব্ৰ নাগাৰী এণ্টাৰটেইনমেণ্ট আমাৰ নাগাৰী এণ্টাৰটেইনমেণ্টৰ দিলদাৰ ভাই So guys, আমি এতিয়া উমিয়াম পইণ্টটো পাৰ হৈ আহিছো এতিয়া ইয়াতে অলপ ৰখিছো ওয়েট কৰি আছো দিলদাৰ দাহত অলপ মানে পিছত পৰি গ'ল সো ইহঁতৰ কাৰণে ওয়েট কৰি আছো আজি ওয়েদাৰটো খুব ভাল একচুয়ালি বৰষুণে পায় বৰষুণৰ বতৰ থাকে ও আমাৰ হিৰো দা হ্যান্ডসাম গাই ইউ নো আৰু এতিয়া বিকাশ দাহত আহি পালে মানে অলপ ইয়াতে জিৰণি লৈ পেলাই তাৰপিছত আকৌ আমাৰ জাৰ্নি আৰম্ভ কৰিম সো গাইস কিপ ওয়াচিং প্লিজ বন্ধুসকল আমি ইয়াত ৰাস্তাত ৰখিছো ইয়াতে এটা ভয়ানক মানে আৱাজ হৈ আছে আপোনালোকে সাগে শুনিব পাৰি আছে এইখিনিতে এটা অদ্ভুত ধৰণৰ আৱাজ হৈ আছে সো অলপ একচুয়ালি ইয়াত কোনো নাইও গাড়ী আহি আছে গৈ আছে কিন্তু এইখিনি জেগাত কিবা ধৰণৰ মানে হয়তো এইটো কিবা এটা পোক পতংগৰ আৱাজ হ'ব কিন্তু অলপ ভয়ানক হয় একচুয়ালি আৱাজটো সো গাইস 100 কিলোমিটাৰ আহিলো এতিয়া সো আৰু 100 কিলোমিটাৰ মান আহিলো আৰু 100 কিলোমিটাৰ মান যাব আছে বাপ ৰে বাপ কি কৈছিল আমাৰ দিলদাৰ ভাই বেয়া টোপনি লাগিছে একচুয়ালি ব্লগাৰৰ লগত যাব নালাগে আমিতো আৰু সাধাৰণ মানুহ এইখিনি জায়গা একদম ৰিয়েলি যিমানখিনি আহিছো সবতকৈ ভাল লগা জায়গা
সো গাইস আমি এতিয়া মাউৰিং কেঙত আহি পালোঁ ইয়াতে আমি এতিয়া কিবা এটা খাম আৰু বহুত ভোক লাগিছে জোৱাই ইয়াৰ পৰা আৰু 30 কিলোমিটাৰছ মান আছে Nagari Entertainment. ভাগৰি গৈছে একচুৱেলি আমনি লাগিছে নে আমনি লগা নাই এতিয়া অলপমান ভাল লাগি আছে ৰাস্তাবিলাক বহুত ইয়াক মই ৰেষ্টে দিছোঁ ইয়াক মই বাইক চলাব বেছি দিয়াই নাই ইয়াত যিমান গাড়ী পাওঁ নহয় চব মডিফাই কৰা থাকে চুইফ্ট চাওক এল্টো চাওক এল্টো বেক চাইডে আছে চকাবোৰ চাওক ডেঞ্জাৰ মানে শ্বকিন ইয়াত কেইবাটা অপশ্যন দিছে চ' আমি চব ভোকা আছোঁ এতিয়া ইয়াত অপশ্যন দিছে আমাক ৰুটি পৰঠা আৰু কি দিছিলে কওকচোন মোৰ মনত নাই তাৰমানে নামবিলাক নাজানো আৰু সেইটোৱে মেইন কথা এটা নোটিছ আছে নোটিছটো পঢ়ি দিছোঁ কান্দন কা জেনেৰেল মিটিং জংকা চেন চামলা মেইন ৰোড মাইৰেং কাইঙম ঢাকা 2018 আৱাৰ চিট ঢাকা 6:30 PM পেলা ঠিকছে পেট ভৰাই খাম আগত বা কিবা খাব জাগা আছেনে নাই গম নাপাওঁ ঠিকছে খাই ল'ম চান্স পালে ঠিকছে খাই ল'ব লাগে তাৰপিছত আৰু যাত্ৰা আৰম্ভ একচুৱেলি য'তে যাওঁ এডজাষ্ট কৰাটোহে আচল কথা মানে আমি ঘৰত যিটো খাব পাৰোঁ বা ঘৰত যিটো পাওঁ সেইটো বাহিৰততো কেতিয়াও নাপাওঁ না এডজাষ্ট কৰিব লাগে আৰু চ' গাইজ ইয়াতে আমি এটা মানে চুং ভেলী নামৰ এটা ভিউ পইণ্ট পাইছোঁ পাহাৰৰ ওপৰৰ পৰা একদম মানে গোটেইখিনি মানে তলত পূৰা ধুনীয়াকৈ দেখা যায় প্ৰকৃতিপ্ৰেমীসকলে বহুত ভাল পাব কাৰণ মই এজন তাৰ মাজৰ হওঁ মোৰ বহুত ভাল লাগি আছে আশা কৰোঁ আপোনালোকৰো ভাল লাগিব গাইজ মই ভিউ পইণ্টত উঠি আছোঁ চ' বেক চাইডে চাব পাৰি আছে কিমান ওপৰত আছোঁ আমি ভয়ে লাগে অ' চ' গাইজ আমি ইয়াত নিয়ৰৰ কাৰণে ৰখি আছোঁ ৰাস্তাত ইমানেই বেছিকৈ নিয়ৰ পৰি আছে মানে কি ক'ম ৰাস্তা মানে 10 মিটাৰ জেগা আগত দেখা পোৱা নাযায় চ' ইয়াত চাওক মোৰ ওচৰতে আছে বাইকবোৰে ভালকৈ দেখিব পৰা নাই চ' ৰাস্তাটো চাওক তিতি আছে একদম মানে নিয়ৰ দি পেলাই ইমান তিতিছে যেন বৰষুণে পৰিছে একচুৱেলি ক্ৰাংচুৰি ৱাটাৰফলৰ আৰু মানে বেছি দূৰ নাই আমাৰ ইয়াৰ পৰা 25 কিলোমিটাৰমান হ'ব আৰু যাব লাগিব এতিয়াও বাট আছেই বাট 1 বাজিলেই প্ৰায় চ' চাওঁ কি হয় গৈ থাকোঁ লাহে লাহে আপোনালোকে চাই থাকক এনজয় কৰি থাকক So guys, Krang Shuri waterfall পোৱাৰ আমি 1 কিলোমিটাৰ নহয় চাগে আধা কিলোমিটাৰ পোৱাৰ আগতে ইয়াত ৰখিছোঁ এটা স্পটত সো লোকেশনটো বহুত ভাল লাগি আছে ইয়াতে উপভোগ কৰি আছে সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য আমাৰ দিলদাৰ দা সো মই ইয়াতে অলপ ওপৰত উঠি আছো
সো তাৰ ভিউটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম একদম পাহাৰ এই আমাৰ বিকাশ দা I love travel and food. Travel and I love travel and food channel হয় এখেতৰ সো প্লিজ সাবস্ক্রাইব কৰিব So guys, finally আমি Krang Shuri waterfall পালো ওয়া Krang Shuri waterfall ওচৰৰ পৰা দেখাম আপোনালোকক টিকেট So guys, finally আমি Krang Shuri waterfall আহি পেলাই পালো ইয়াতে পানী পৰি থকাৰ আৱাজ চাগে আপোনালোকে শুনিয়ে আছে So এইটো হৈছে Krang Shuri waterfall চাওক কিমান ধুনীয়া এটা সৌন্দৰ্য মানে কি কম আৰু চালে চাইয়ে থাকিব মন যায় মই আপোনালোকক ভালকে ৰ ফুটেজ দেখাই দি আছো চাই লওক আৰু উপভোগ কৰক So guys, আমি ইয়াত বহি এটা সৰু সৰু আড্ডা দি আছো তাৰপিছত আমি ৰিটাৰ্ণ হ'ম 200 কিলোমিটাৰ বাইক চলাই আহিছো হয় কিন্তু গাত লাগা নাই কাৰণ লাগা নাই ইমান টাইম লাগিছিলে কিন্তু এই পৰিবেশ নাই লাগা নাই মানে এনেকুৱা একদম লাগা নাই কিয়া So guys, এতিয়া আমি ৰিটাৰ্ণ হ'বলৈ ওলাইছো আশা কৰো আপোনালোকে ভিডিওটো উপভোগ কৰিলে যদি কৰিছে তেন্তে কি কৰিব লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সকলো একদম ওচৰত থকা ঘণ্টিটোৰ লগত এনেকে মাৰক আৰু কিন্তু ভাল লগাকে মৰম লগাকে যাতে প্ৰেছ হৈ যায় আৰু আপোনালোকে যদি পাৰে মোৰ চেনেলটো চাব আই লাভ ট্ৰেভেল এণ্ড ফুড মই লিংকটো তলত দি আছো আৰু এইপিনে নাগৰি এণ্টাৰটেইনমেণ্ট এইটোৰ লিংক মই দি দিম তলত আৰু বহুত ভাল লাগিল ফাৰ্ষ্ট টাইম আজি আৰিফৰ লগত এটা মানে ট্ৰিপ কৰিলো গুৱাহাটী টু Krang Shuri waterfall 200 কিলোমিটাৰ বহুত ভাল লাগিল সো আপোনালোকে ভিডিওটো যদি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ঠিক আছে ধন্যবাদ এতিয়া একচুয়ালি ৰিটাৰ্ণ হ'বলৈ ওলাইছো আশা কৰো ভিডিওটো ভাল পাইছে যেনেকৈ কৈছিলে আমাৰ দিলদাৰ দা আৰু বিকাশ দা সো আজিৰ কাৰণে যাও নেক্সট ভিডিওত আকৌ লগ পাম তেতিয়ালৈকে সুৰক্ষিত থাকক ভাল থাকক বাই বাই